চেনি মই ডাঙৰ চামুচেৰে 1.5 চামুচমান দি দিছোঁ। আৰু এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰিম। হেল্ল' এভৰিৱান, আজি মোৰ টেঙা খাবলৈ মন গৈ আছে আৰু কি টেঙা খাওঁ বুলি ভাবি আছোঁ আৰু ভাবিলোঁ তেতেলী টেঙাকে খাওঁ নেকি। আৰু এখন প্লেটত মই তেতেলী কেইফুটমান লৈ ল'লোঁ, প্ৰায় 4-5 ফুটামান হ'ব। আৰু প্লেটত উলিয়াই লোৱাৰ পিছত মই তাত এড কৰিলোঁ নিমখ আৰু চেনি 1.5 চামুচমান দি দিলোঁ আৰু তাৰপিছত কেইটুকুৰমান কেঁচা জলকীয়া কাটি ল'লোঁ, কাটি পেলাই তাত দি দিলোঁ আৰু দিয়াৰ পিছত মই পানী দিছোঁ, পানী 3-4 চামুচমান দি দিছোঁ আৰু সেই পানী দিয়াৰ পিছত এতিয়া মই কি কৰিম জানেনে, ভালদৰে মিক্স কৰি ল'ম, ভালদৰে সানি ল'ম যাতে চেনিখিনি চেনি হৈ নাথাকে। আৰু এতিয়া মোৰ চেনি ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল আৰু এতিয়া মই খাই চাওঁ। ৱাও, ধুনীয়া লাগিছে। আৰু খাই খুবেই ভাল লাগিল। মই এইখিনি ভাতৰ লগতেই খালোঁ, কাৰণ সুদাই মই নাখাওঁ, টেঙা মই ইমান বেছিকৈও নাখাওঁ। খাব মন গ'লে কেতিয়াবা খাওঁ আৰু বাই বাই।